আজি আমি ইয়াতে আলোচনা কৰিম ফনিক সাউন্ড। ফনিক সাউন্ড কি বা ইংৰাজী আখৰত কোনবিলাক ফনিক সাউন্ড হয়। আমি সকলোৱে জানো যে ইংলিছত 26টা লেটাৰ আছে এৰ পৰা জেডলৈকে। তাৰ মাজত 5টা হ'ল ভাৱেলছ আৰু 21টা কনসনেণ্টছ। এইখিনি আমাক সচৰাচৰ শিকাই থকা বস্তু। 26টা আখৰ আৰু 5টা ভাৱেল আৰু 21টা কনসনেণ্ট, এইখিনি বস্তু আমাক শিকোৱা হয়। কিন্তু আমাক এইখিনি কেতিয়াও শিকোৱা নহয় যে 26টা যে আখৰ আছে ইয়াতে 44টা সাউন্ড আছে, 44 সাউন্ড আছে। আৰু এই 44 সাউন্ডক কোৱা হয় ফনিক সাউন্ডছ। এই 44 সাউন্ডৰ মাজত 5টা ভাৱেলছৰ সাউন্ড আছে 20টা আৰু 21 কনসনেণ্টৰ সাউন্ড আছে 24টা। বুজি পাইছে? আপোনালোকে গম পালে যে 44টা সাউন্ড, তাৰ মাজত 20টা হ'ল ভাৱেলছৰ সাউন্ড, যে আমাৰ 5টা ভাৱেলছ আছে এ ই আই অ' ইউ, আৰু 21টা কনসনেণ্টৰ 24টা সাউন্ড আছে। এইখিনিয়ে, ধন্যবাদ।